वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। প্ৰতি বছৰে মহাশিৱৰাত্ৰি ভাৰতবৰ্ষৰ লগতে ভাৰতবৰ্ষৰ অন্যান্য ঠাইত উদযাপন কৰা হয়। এই উৎসৱটো ফাগুন মাহৰ কৃষ্ণপক্ষ চতুৰ্দশ তিথিৰ দিনাখন উদযাপন কৰে। এই উৎসৱটো ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ লগতে অসমতো বহুতো আনন্দ উল্লাসৰ মাজেৰে উদযাপন কৰে। এইদিনা শিৱভক্তসমূহে আৰু ভগৱান শিৱৰ প্ৰতি শ্ৰদ্ধা ৰখাসমূহে উপবাস ৰাখে। শিৱলিংগত বেলপাত, ফুল, ধূপ, ধূনা আদি সকলো দি মানুহে নিজৰ মংগলাৰ্থে পূজা অৰ্চনা কৰে আৰু লগতে শিৱলিংগত গাখীৰ জল অৰ্পিত কৰে। এইদিনা সকলোৱে মনৰ কামনা পূৰণৰ কাৰণে পূজা অৰ্চনা কৰে। কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে এই দিনটো মহাশিৱৰাত্ৰি কিয় কয় আৰু কিয় আমি উদযাপন কৰোঁ? এই মতবাদটোক লৈ পৃথিৱীত বহুতো মহৎ গ্ৰন্থ আছে। আজি মই আপোনালোকক তেনে মহৎ গ্ৰন্থৰ কথাকে ক'বলৈ আগবাঢ়ি আহিলোঁ। নমস্কাৰ বন্ধুসকল, মই নিকিতা বৰা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল হিষ্টৰী টিভি অফ আছাম। তেনেহ'লে ব'লক ভিডিঅ'টো আগুৱাই নিওঁ। এইকাৰণে এই দিনটোক মহাশিৱৰাত্ৰি বুলি কয়, কাৰণ ভগৱান শিৱ মানে হ'ল কল্যাণ। যি কল্যাণকাৰী হয় তেওঁৱেই শিৱ হয়। শাস্ত্ৰত ভগৱান শিৱক এইকাৰণেই মহাদেৱ বুলি কয় কিয়নো তেওঁ মানুহ, সাপ, দেৱতা, দৈত্য, কিন্নৰ, পশু পক্ষী সমূহ বনজ জীৱ জন্তু ভগৱান হয়, অৰ্থাৎ স্বামী। শিৱ বাবাৰ আৰাধনা কৰিলে সমস্ত জগতত প্ৰেম ভক্তি সঞ্চালন হয়। এইকাৰণে শিৱৰাত্ৰি মানে শিৱ বাবাৰ ভক্তিত অতিবাহিত কৰি দিয়া ৰাতি। এতিয়া মই আপোনালোকক ক'ম মহাশিৱৰাত্ৰিৰ ওপৰত হোৱা পুৰণি মহান গ্ৰন্থসমূহৰ মতবাদসমূহ। শ্ৰীমদ ভাগৱতৰ মতে দেৱতা আৰু অসুৰৰ মাজত সাগৰ মন্থন কৰোঁতে অমৃত ওলাইছিল আৰু লগতে বিষ নিগৰিত হৈছিল। বিষখিনি কোনো খাব নোৱাৰিছিল, যাৰ ফলত সমস্ত জীৱ জগতৰ পশু পক্ষী এইবোৰ খাই মৃত্যু গৰাহত পৰিছিল। দেৱতা সকলোৱে চিন্তিত হ'ল আৰু সকলোৱে উপায় বিচাৰি শিৱ বাবাৰ কাষ চাপিলে আৰু শিৱ বাবাই সেই বিষখিনি নিজৰ শক্তিৰে খাই কণ্ঠত লৈ ল'লে। তেতিয়াৰ পৰাই তেওঁক নীলকণ্ঠ বুলি জনা যায় আৰু তেওঁ এই মহান উপকাৰৰ কাৰণে সকলো দেৱতাই গোটেই ৰাতিটো তেওঁৰ মহিমাৰ গুণগান গাবলৈ ধৰিলে। সেইকাৰণে এই দিনটো মহাশিৱৰাত্ৰি বুলি জনা যায়। দ্বিতীয় মতবাদ লিংগ মহাপুৰাণৰ মতে এই দিনটোত মহাশিৱ বাবাৰ জন্মদিন হিচাপে উদযাপন কৰা হয়। এই মতবাদত কোৱা হয় এই দিনা শিৱ বাবাই শিৱৰ লিংগৰ ৰূপ ধাৰণ কৰে। সেইকাৰণে এই দিনটো শিৱলিংগৰ পূজাৰ অৰ্চনা কৰা হয়। এই মতবাদৰ মতে এদিন ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৱে নিজৰ শক্তি কাৰ বেছি তাক লৈ বিবাদ কৰিব ল'লে। এই বিবাদ ইমানেই বেছি ভয়ানক হৈছিল যাৰ ফলত তেওঁলোকে নিজৰ অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰিব ধৰিলে, যাৰ ফলত সমস্ত জীৱ জগতত হাহাকাৰ সৃষ্টি হৈছিল আৰু তাৰ ফলত দেৱতা ঋষিমুনিসকলে শিৱ বাবাৰ ওচৰত অনুৰোধ লৈ গ'ল যে কেনেকৈ এই যুদ্ধ দমন কৰিব পৰা যায়। এই যুদ্ধ দমন কৰিবলৈ শিৱ বাবাই যুদ্ধলিংগৰ ৰূপ ধাৰণ কৰিলে। এই লিংগ জ্বালামুখীৰ দৰে আছিল, ইয়াৰ আদি অন্ত একো নাছিল। যেতিয়া ভগৱান বিষ্ণু ব্ৰহ্মা চকুত সেই লিংগ পৰিল তেতিয়া দুয়োৱে লিংগটো কি বুজিব নোৱাৰিলে, যাৰ ফলত তেওঁলোকে ইয়াৰ আদি অন্ত একো ধৰিব নোৱাৰিলে। দুয়োৱে যুদ্ধলিংগক সেৱা কৰিব ধৰিলে আৰু তেতিয়া যুদ্ধলিংগৰ পৰা ওম শব্দ শুনা গৈছিল, যিটো শুনি ভগৱান বিষ্ণু আৰু ব্ৰহ্মা আনন্দিত হ'ল। এই দিনাখন যুদ্ধলিংগত মহাদেৱ স্থাপন হোৱাৰ বাবে এই দিনটো শিৱৰাত্ৰি বুলি মনা হয়। অন্য এক হিন্দু ধৰ্ম মতবাদৰ মতে এই দিনা ভগৱান শিৱ বাবা আৰু দেৱী পাৰ্বতী বিবাহ সম্পূৰ্ণ হৈছিল। সেয়েহে এই দিনটোত ভগৱান শিৱ আৰু মাতা পাৰ্বতী পূজা অৰ্চনা কৰা হয়। ইয়াৰ বাহিৰেও পুৰণি মহৎ গ্ৰন্থ শাস্ত্ৰৰ মতেও এই দিনটোত শিৱ বাবা আৰু মা পাৰ্বতী বিবাহৰ কথা কোৱা হৈছে আৰু সেইকাৰণে এই দিনটো ভগৱান শিৱ বাবাৰ বিবাহ বাৰ্ষিক হিচাপে পালন কৰা হয়।
এইদিনা পূজা অৰ্চনা কৰা এক বিশেষ মহত্ব আছে। এইদিনা সকলো মনৰ কামনা সঁচাকৈ সফল হয় আৰু গোটেই বছৰ কৰা দুখসমূহৰ ক্ষমা অৰ্থে পূজা অৰ্চনা কৰিলে সফল হয়, কাৰণ মহাদেৱ বহুত দয়ালু। সেয়েহে সকলোৱে সুখ শান্তিৰ কামনা অৰ্থে পূজা অৰ্চনা কৰে।